থাকিনি ফেলালি না গোটাই চা ফেলেছি শুরু হইছে পায়া কি ই ঘৰত আহিলো ৰুমত নাই নিয়াকে কলা বিল্ডিঙৰ ওপৰত গেছি কিবা আচাৰ বটল মিলি আছে বোলে হয় বাগেল কি করছ কি করছা দেন আমি নাই মই তলত বিছিলো তলত নাই কি বলে আচাৰ বটল মেলি আছা কি মেলিছা কিহৰ আচাৰ পা সেইদিনাখনে তহঁতৰ কোনোবা ঘৰৰ মানুহ কৈছে পেহীক কবি আচাৰ দি খেদবি বুলিকে কোনে তক কৈছিল কমেণ্টত দিছিল কোনে দিছিল গম নাপা কমেণ্টত দিছিল পেহীক কবি আচাৰ দি খেদবি বুলিকে অ নিকিয়ে দিছিল কিহৰ আচাৰ এই আমৰ হেৰি আছে আমৰ আচাৰ আমৰ আচাৰ আমাৰ আচাৰ সঁচা নেকি কুচুৱে ওপৰত দি দিছে অলপ ভুগিচোন দে তলত যাই লওঁ তই ঘূৰি পিনি কি হ'ব পা তাত টাইম বেয়া চলি আছে তো দে যো এবাৰ মোৰ মোটা লাগছে দেই মুঠবা লাগব কিমান দিন বেয়া চলছে জলদি এবাৰ দেৰি হৈছে ফাটা মজা পিন্ধছে অ দেৰি হৈছে যৌ আজি আমি এটা এনেকুৱা পাৰ্কত যাম যাবি না পাৰ্কত গুৱাহাটী হা কোনখন এই কয় হেঙাবাৰীত যে আছে এখন পাৰ্কৰ কথা বহুতে মানুহ নাজানে গুৱাহাটীৰ মানুহো নাজানে ময়ো গম পোৱা নাছিলো ইমান ধুনীয়া পাৰ্ক এখন আছে সৰু পাৰ্কখন সৰু হয় কিন্তু ভাল কিন্তু ধুনীয়া পাৰ্ক মুক্তি হ'ল বেয়া পেলাইছে তোক যে ওপৰত মুঠবা দিছিলো তেতিয়াতো নুমুতলি হা বাথৰুম চিচু কোনোবা সোমাই আছে বাথৰুমত সোমাই আছে তই মুঠ এতিয়া তই মুঠ অ তোমাৰ অৱস্থা গৰু থাকে না কি থাকে মুঠ কেনে লেতেৰা চোন মুটলি হ'ল আৰু তাতে বহি যাবি তই আপি চলি নেকি তোৰ কাৰণে ৰখি থাকিম মই কোনোবা আহি যাব ভাল কেনেকে যা মুটি হেলি দৰ্জান খুলিব পৰা নাছিল হা তাৰপিছত মোক আটা বাঢ়ি আহিছে কিবা হেৰিডাল বজি যায় বুজি যায় দৰ্জান খুলিব ভোকটো খুলিব পৰা নাই মোক মাতি আহিছিল পাগলাৰ নিচিনা ৰাইজ আমি লগ পাই আছো দাদা মই চোৱাটো খোলো নেকি মোৰ কাৰণে পিন্ধি আহিছিলি ন গৰম লাগছে বে চোৱাটো খুলি লওঁ আৰু ৰাইজ আমি আহি পালো মাইকটো দিয়া পা মাইকটো লগোৱাই নাই এনে লওঁ মোক দে কিয়া মাইকটো নামতে মাইক ৰাইজ আমি আহি পালো যাই লগ পাই পাৰ্কখন আমি আহি পালো ৰ এখন কি অমৃত উদ্যান গুৱাহাটী কি লাগে মাইক দি ঐ শুনা নাপায় আমি ভিতৰত সোমাই আহিলো ৰাইজ পাৰ্কখন নাপা কিন্তু ধুনীয়া নহয় নে ধুনীয়া বাৰ কথা মানে বহুতে নাজানে এখন পাৰ্কৰ কথা যে গুৱাহাটীৰ মানে আচলতে কি জানা অলপ বেক চাইডত পৰি জানা তহঁতৰ ঘৰৰ পে পিছফাল হৈ জানা এতিয়া গুৱাহাটীৰ পাৰ্ক বুলি ক'লে ধৰ উজান বজাৰ ধৰ মাজত আছে আৰু চবখিনি এখন আৰু পিছ চাইডে হৈ যায় না সেইকাৰণে আচোন কিন্তু পাৰ্কখন ধুনীয়া পাৰ্কখন ধুনীয়া আছে পাৰ্কখন ধুনীয়া আমি গৰু ছাগল নুঠাওঁতে আহি পাইছো ঝাৰু দিছে আপা ঝাৰু দিওঁ একটা চব একবাৰ সাৰি দিওঁ চব চাফা হ'ব লাগে এইগিলা কাম কৰিব লাগে গম পাইছা নাই সাৰি দিব লাগে তোৰ দম নাই এনে বগিব আহা সাৰিম ৰ এই ৰাতিপুৱাখন পাৰ্কত আহিলে ৰাতিপুৱা হলে ৰাইজক দেখাই আছো ৰাতিপুৱাখন দেখাই আছো নেদেখাবি তই কি খাইছা ৰাইজ ইয়াতে যদি এন্ট্ৰি হিচাপত আহে এনেতো ফ্ৰী এন্ট্ৰি হিচাপত আহে মানে কি টিকেট 10 বছৰৰ লগি টিকেট ফ্ৰী আৰু 75 এজৰ পিছত ফ্ৰী মানে 11 বছৰৰ পৰা 74 এজৰ লগি 30 টকাকে পাৰ পাৰসন কিন্তু নিয়ম মতে চৰকাৰে দিয়া মতে ৰুলৰ মতে আমি মানে টিকেট বিলাকো ফ্ৰী দিবা লাগে 1 তাৰিখলৈকে ফ্ৰী আছিল আপা 1 তাৰিখলৈকে এপ্ৰিলৰ 1 তাৰিখলৈকে সব পাৰ্ক ফ্ৰী কৰি দিছিল গম নাপা ফ্ৰী হৈ দে পইচা কে দিছা নহলি তই ফ্ৰী হৈ যদি ডেইলি পানী যায় নেকি এটা বস্তু দেখাম তই মোক এনচাৰ দিবি খালি কি হয় কবি না এটা যে আছে যে এটাৰ মিনিং কি কচোন এটাৰ মিনিং কি মই নাজৰিলে কচোন গটা এটা মিনিং এটা হাতৰে মনা কৰিছি হাতে মনা আছে আৰু চাইডত কি আছে চাইডত এটা জোতাই দি যাব মনা কৰিছি বাকী দিনত পেলাব মনা কৰিছি কিবা মুদ্ৰা মনা কৰিছি আছে এইটো যে মুদ্ৰা মনা কৰিছি হালুৱা বানাৰ তাতে কি আছে তাতে আকৌ ভালকে বুজি পাইছে দিনত পেলাব মনা কৰিছি ডাষ্টবিনত পেলাব না উচিত ডাষ্টবিনত পেলাব না উচিত
তাতে ফুল চুল হাতেদি লাৰবা মানা কৰছি তাৰপিছত ঘাঁহ চাহ খজবা মানা কৰছি ডাষ্টবিনত পেলাবা দিছি ডাষ্টবিনৰ বাহিৰত পেলাবা মানা কৰছি চিগাৰেট টানবা মানা কৰছি মদ খাব মানা কৰছি পিজ্জা বাৰ্গাৰ খাব মানা কৰছি আৰু কুকুৰ আনবা দিছি তক লৈ কেনেকে আহিলো নহলি কুকুৰ আনা এলাও আছে সেইকাৰণে তক আনছো নহলে মই তক কেনেকে আনলো কুকুৰ আনা এলাও আছে বাকী আৰু এইটো কি মেছৰ খাটি মাৰিছে আৰু চিচিটিভি কেমেৰা আছে আছে কেমেৰা আছে ঘূৰি মাত দিম তেনে দুটকা তেনে গালি পাছি তই সেইখালি উলিয়াই আহিছো তই সেইফালে ওলাই আহিব নালাগে তই কিয় ওলাই আহিছা সেইখনে তই সেইফালে ওলাই তই একো নাজানা গাঁৱৰ গেলা দৰে আহিবি তই নাজানা বাইদেউ কি হ'ল আমাক কোৱা নাই ওপৰত যাই লগ তোৰ লগত মই তাতে ঘূৰিব আহিছো তই আমি এটা কাম কৰো ন কি বুলি কয় তোৰ ওপৰত যাই পেলাই ঘৰত যোৱা ভাল নেকি ৰাইচ পাকখান একবাৰ চেনিবেটিক ভিডিঅ' এটা চাই লওঁ ৰাইচ চেনিবেটিক খিনি চালে চাগে পাপা কিয় উঠোৱা হ ক'ত সেইতে তোৰ মাথা নে কি এইটো ইয়াতে কি আছে সৰু ছোৱালী বিলাকে উঠে তই ইয়াতে উঠবি মইনো ইমান ডাঙৰ হৈছো নেকি উঠবা নৰি যে সেইখন লোহাৰ লোহাৰ হলি জানো তই এটা বুঢ়া লোৱা জানা নাই হাতী নহয় মই যে উঠবা নৰিম বেছি নাই আৰু এক বছৰ পিছত বিয়া হ'ব তোৰ বিয়া হবাই লাগিছিল দেচোন নিয়ম মতে বিয়া হবাই লগত থাকি বেছি বুঢ়া হৈছো মই বুজিছা না সঁচা কৈছো সঁচা কথা ক ৰাইচ ই বিয়া কেন হয় জানা না মাইকটো গেল ক দে কি কয় এই বিয়া কেন হয় মই মানে মই কথা কম না তই ইমান টেনচন কে লৈছ কি ই বিয়া কেন হয় জানা না ই মানে মই ই বিয়া হলি ধুনীয়াকে মোৰ লগত যাবা লাগিব এই নকবি টিকেট পইচা দিছা টিকেট পইচা দিছা কেইটা 60 টাকা কিয় দিছা কিয় দিবা তই সোমাই আহিছিলি সোমাই আহিছো তাতে মোক টিকেট লবা দিছি তই চাইন মাৰবা কিয় গৈছা নহ'লে তই চাইন মাৰছে দুটাৰ মধ্যে মানুহ সোমাইছি মই এটা চাইন মাৰি থৈ আহিছো 60 টাকা লৈছি 30 টাকা দিবি মোক প্ৰাইচ কিয় দিম 30 টাকা 30 টাকা দিবি লাগবি মোক মই যে 200 টাকা তেল ভৰাই আহিছো 200 টাকা তেল ভৰে মই ডেইলি 300 টাকা তেল ভৰাম তাতে হাগা লাগছি ক'ত থাকবি তই এতিয়া বাহিৰত যাওঁ বাহিৰে ৰাস্তাত আছোন ফোনটো ৰাখবা এতিয়া যিমান বাং মাৰবা আহে কলেজ ষ্টুডেণ্টৰ চলি এটা গ্ৰুপ গেল আৰু তালে তই বাং মাৰছিল আমিতো আমি বেয়া মাৰছিলো পাবা আমি কলেজত আমাৰ চাধা মাৰাতে দিন গেছি আমি গেলা পাৰ্ক পোৱাই নাছিলো আমাৰ দিনত ইমান ধুনীয়া ধুনীয়া পাৰ্ক পোৱাই নাছিলো পা ইমানো পুৰণা যুগৰ মানুহ নহয় ৰ কথালকে আমি ৰেল লাইনত আৰু চাধা মাৰি খাই থাকোঁতে দিন গেছি না তই চাধা খাইছিলি মই নাখাওঁ নহয় এতিয়া বাহিৰত যাওঁ বাহিৰতে লগ পাইছো ৰাইজ এখন ক'ত থৈ আৰু ক'ত বেছি থাকা চুৰ হৈছি পায়া বাদ দিয়া খোজ কাঢ়ি যামা চুৰ হৈছি পায়া কি গাড়ী চুৰ হৈছি বাদ দিয়া ক'ত থৈ ক'ত বেছি থাকা বে তাতে ইমান আগত থোৱা নাই ক'ত থৈছা মই জানো পা ক'ত মই জানো মোৰ লগত নাযায় ডাউৰিকে থাকা মই দেখাই দিমতো গাড়ীখন ক'ত থৈছা আৰু ক'ত বেছি দিছা এই এখন কিহৰ কানা ঐ এইখন বাপৰে ইমান দূৰত থৈছো গাড়ী থৈ আহিবি ক'বাত আৰু বেছি থাকিবি ক'বাত ক'ত খাবি খাম আমি খাই লওঁ অলপ কিবা ভোক লাগছি কি আৰু দোকান দেখা পালে ৰখা হয় না কিবা খাওঁ আৰু শুনা বিস্কুট এখন খোৱাম আজি ভকা পিঠা খাম পা ভকা পিঠা নাই পা হয়তো চাহ হ'ব নেকি দিয়কচোন একাপ একাপ চাহৰ কালাৰ দেখা পাই মই গম পাইছো কেইটামান হৈ থব গম পাইছে না ভাল নহ'লে তই খাবি আমাৰ পইচা এনে হে তোমাক চাহৰ লগত বেলেগ টেষ্ট নালাগে এই চিপছ আৰু চাহ আমাৰ ল'ৰা মানুহ হে আমাৰ ল'ৰা মানুহ আমাৰ আৰু বেলেগ দামী হলি আৰু পাণ বা তামোল এখন হলি হ'ল দামী দামী ৰেষ্টুৰেণ্টত যাই ভাল নাপাওঁ আমি এনেকে এখন বেঞ্চিত বহি লৈছা সৰু দোকান এখনত যাব নাপাৰো আমি খাইছো খাওঁ কেতিয়াবা কিন্তু এনে মজা যোনটো ষ্ট্ৰীট ফুডৰ যোনটো মজা এনে মজাটো তাৰমানে বেলেগ মজা যোনী খাইছি যোনী এনেকে আড্ডা মাৰবা সি গম পায় আৰু খাই ল তই পাগালা নেকি তই বহিবা দিলি কেনে কৰা দিওঁ চাহ কিনি পেলালি না গোটাই চাহ খাই লৈছি কি কেঁচা কিবা ধৰণৰ কাম বিলাক কৰা বে চচমাযোৰ গোটাই ভিজিছি বে সি নিজে পেলাই কেনে মোক মই ফেলিছো তই উঠি গৈছা বহি আছা জানবাই লাগে এখন অলপ তেৰা বেকা বহিব কোনে দিছে মোৰ পেকেটটো খাইছা তই ক'ত যা কয়টা এই বগৰী মিঠা নে নাজানো নাজানে আমি খাই নাই নাখায় নেকি
তাতে পৰি আছে না খাই গা বা এই মজা লাগে বা খা পা চলকে চলকে ঢেঁকীত মাৰি কিনে খাই জ্বালা তালা খা আছে না খাই গা নলাই গা লো ৰাইজ খাওঁ চাওঁ হ'ল এতিয়া আমি ঘৰে ঘৰে যাওঁ আজি ভিডিওটো এতিয়া শেষ কৰিলো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আমাৰ নতুন নতুন ভিডিঅ' আৰু আহি আছে তোমালোকৰ চাপৰ্ট লাগিব ৰাইজ